কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি ফাৰ্ষ্ট টাইম মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ হাজবেণ্ডৰ লগত। বহুত দিনৰ পৰা যামকৈ যাবই পৰা নাছিলোঁ। ভাবিছিলোঁ ৰেগুলাৰ যাম, কিন্তু যোৱাই হোৱা নাই। উঠি বৰ এলাহতে আজি ফাৰ্ষ্ট টাইম ওলাইছোঁ আৰু এইপিনে লগত আছে মোৰ হাজবেণ্ড। এতিয়া আমি গৈ আছোঁ মৰ্ণিং ৱাক কৰি। এতিয়া বাজিছে 4টা। আমি 3টা, 3:30 পিছতে আমি উঠিছিলোঁ। পিছত হাত মুখ ধুওঁতে ড্ৰেছ পাতি কৰোঁতে অকণমান দেৰি হৈ গ'ল আৰু এইপিনে আমি আহি আছোঁ এতিয়া। ইয়াৰ পৰা আমি ৰিটাৰ্ণ ল'ম। আজিকালি কিন্তু সোনকালে পোহৰ হৈ দিয়ে ন, আৰু সেইবাবে অকণমান দিগদাৰীও হয় আৰু বহুত সোনকালে উঠিবলগীয়া হয়। আৰু আমি মৰ্ণিং ৱাক কৰি এতিয়া গৈ আছোঁ। মই অকণমান আহোঁতে দৌৰিলোঁ, যাওঁতে আমি খোজকাঢ়িয়ে গ'লোঁ বেগেতে। আৰু এইপিনে আমাৰ ঘৰৰ ওচৰত আছে কাঠৰ মিল। আৰু এতিয়া আমি ঘৰ গৈ পামগৈ। বেছি দূৰ নাই, পিছে দৌৰাৰ কাৰণে অকণমান গৰমো লাগিছে দেই। আৰু এতিয়া মই যেতিয়া ঘৰ পাব হ'লোঁ তেতিয়াহে আৰু অকণমান দৌৰি দিলোঁ। ইমান দৌৰা অভ্যাস নাই যিহেতুকে, আজি ফাৰ্ষ্ট টাইম দৌৰিছোঁ তো অকণমান ভাগৰ লাগিবই ন। তাৰপিছতে আহি পাই অকণমান বাৰাণ্ডাখনতে বহি ল'লোঁ আমাৰ ঘৰত। তাৰপিছতে এতিয়া আকৌ স্প্ৰিং জাপ মাৰিম, তাৰপিছত আকৌ অকণমান এক্সাৰচাইজ কৰিম, তাৰপিছত হৈ যাব। আৰু মই মৰাৰ কাৰণে হাজবেণ্ডো অকণমান স্প্ৰিং জাপ মাৰি ল'লে। তেখেতৰ আৰু বহুত কিবা কিবি কৰিবলগীয়া আছে, সেইবোৰ মই ভিডিঅ' নকৰোঁ। ৰাতিপুৱা উঠিছোঁ যিহেতুকে মোৰ অকণমান কাম আছে। আৰু এইপিনে মই আকৌ এবাৰ স্প্ৰিং জাপ মাৰি ল'লোঁ, কাৰণ মোৰ ৱেইটটো বাঢ়ি গৈছে, সেইবাবে কমাব লাগিব। আৰু চেষ্টা কৰিম সদায় উঠিবলৈ, কিন্তু পাৰোঁ নে নোৱাৰোঁ বা। আৰু এইপিনে আমাৰ মহাশয় উঠি গ'লে। ইও যাম বুলি কৈছিলে, কিন্তু আমি লগ নধৰিলোঁ, জগাবলৈ বেয়া লাগিলে। যিহেতুকে সৰু আছে এতিয়া, সি টাইম হোৱা নাই, সেইবাবে আমি নিনিলোঁ লগত। আৰু এইপিনে মই কিন্তু জোতা পিন্ধা নাই দেই, কাৰণ মোৰ জোতা নাই, কিনিব লাগিবহে। এই কাপোৰযোৰে মই অনলাইনত অৰ্ডাৰ দি লৈছিলোঁ, হাজবেণ্ডে দি দিছিলে তোমাক লাগিব বুলি। আৰু মই বিয়া হোৱাৰ পৰা কিজানি আজিহে প্ৰথম এনেকৈ উঠিছোঁ। আৰু গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।